হাই বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। আশা কৰিছোঁ আপোনালোকে সকলোৱে কুশলে আছে। আজি এটা মই নতুন ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰিব ওলাইছোঁ। যিহেতু যোৱাকালি মই অকণমান সময় উলিয়াই মোৰ সৰু বাৰাণ্ডাখন, অৰ্থাৎ আজিকালি যিহেতু বেলকনি বুলি কোৱা হয়, সেয়েহে আপোনালোকক সেইখন মই কেনেকৈ সজালোঁ তাকে অলপ দেখুৱাবলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। আহকচোন চাওঁ মই কিনো সজালোঁ। এয়া মোৰ সন্মুখত ঘৰতে কিছুমান জাপি আছিলে, সৰু সৰু জাপি, আৰু সেইবোৰ জাপি দি মই ইয়াতে হেঙিং কৰিছোঁ। আপোনালোকেও নিজৰ নিজৰ ঘৰতে থকা যিকোনো বস্তু প্ৰস্তুত কৰি এনেকুৱা আঁৰি দিব পাৰে, ভাল লাগিব। ডাঙৰ জাপি হ'লেও নিশ্চয় ভাল লাগিব। যিহেতু মই অসমীয়া গৃহিণী, অসমৰ বাসিন্দা, সেয়েহে মই আপোনালোকক সকলোলৈ মোৰ অসমীয়া জাপিৰে মোৰ ঘৰখনলৈ আদৰণি জনাইছোঁ। আহকচোন চাওঁ মই কি সজালোঁ। এয়া মই লোহাৰ ষ্টেণ্ডটোত কিছুমান টাব থৈ দিছোঁ। আপোনালোকৰ ঘৰত যি যি টাব আছে, যেনে ধৰণৰ টাব আছে, আপোনালোকে ইয়াতে থ'ব পাৰিব। এইকেইডাল মোৰ ইমপ্ৰেশ্যন ফুলি আছে। যিহেতু এইকেইদিন কণ্টিনিউ বৰষুণ হৈ আছে, সেয়েহে মই ইয়াতে ভিতৰত থৈ দিছোঁ। কাৰণ এই বৰষুণৰ বেছি পানী পালে ইয়াৰ ডালবোৰ পচি যায়, সেয়েহে মই ইয়াতে থৈ দিছোঁ। আৰু ইয়াতে মই গ্ৰিলত কিছুমান এনেকুৱা ধৰণৰ হেঙিং কৰিছোঁ। যিহেতু আপোনালোকে জানে সেইবোৰ স্প্ৰাইটৰ বটল হয়। মই গৰমত খাবলৈ অনা স্প্ৰাইটৰ বটলবোৰ পেলাই নিদি এনেধৰণৰ কাটি মই হেঙিং প্লান কৰিছোঁ। আৰু চব ধুনীয়াকৈ তললৈ নামি গৈছে। খুব ধুনীয়া হেঙিং হৈ থাকে। আপোনালোকে এনেকুৱা হেঙিং প্লান ইয়াত দিব পাৰে। যিহেতু আমাৰ অসমীয়া প্ৰত্যেকজন মহিলা বহুত টেলেণ্ট থাকে আৰু নিজা নিজা আইডিয়া থাকে, আৰু নিজৰ আইডিয়াৰ দ্বাৰা আপোনালোকেও বিভিন্ন ধৰণৰ বটলবোৰ কাটি বিভিন্ন ধৰণৰ ৰূপ দিব পাৰে আৰু ইয়াত কালাৰো কৰিব পাৰে। কিন্তু মই কালাৰ কৰা নাই, এনেকুৱাই থৈ মই ইয়াতে কিছুমান হেঙিং প্লানবোৰ দিছোঁ। আপোনালোকেও কৰি চাবচোন, নিশ্চয় ভাল লাগিব বটলবোৰ পেলাই নিদি। এনেকুৱা এটা মোৰ কৰ্ণাৰ আছিলে, আৰু মই এই কৰ্ণাৰটোত সৰু টাব এটাত এনেকুৱা হেঙিং প্লান্ট এটা দিছোঁ। এখন ফটো ফ্ৰেম মই ইয়াতে ৱালখনত হেঙিং কৰিছোঁ। আৰু মই ইয়াতে বুদ্ধৰ মূৰ্তি এটা ৰাখিছোঁ। যিহেতু মই বুদ্ধৰ মূৰ্তি খুব ভাল পাওঁ, আৰু ইয়াত কিছুমান মই এনেকৈ বিভিন্ন ধৰণৰ প্লানবোৰ থৈ দিছোঁ। আপোনালোকেও তেনেকুৱা নিজৰ নিজৰ আইডিয়াৰ দ্বাৰা কৰিব পাৰিব। এইডাল পিচ লিলি, হোৱাইট পিচ লিলি ফুলি আছে। যিহেতু মই হোৱাইট কালাৰ খুব ভাল পাওঁ। আপোনালোকেও এনেকুৱা কৰিবচোন। সঁচাকৈ বহি খুব ভাল লাগিব এইখিনি সময়ত। সন্ধিয়া একাপ গৰম চাহ খাবলৈ ইমান যে আমেজ পাব, চাবচোন কৰি। এইফালে মোৰ ড্ৰয়িং ৰুম গৈছে, আৰু এইটো কৰ্ণাৰত মই কিছুমান প্লান থৈ দিছোঁ। আপোনালোকেও তেনেকৈ সজাবলৈ পাৰিব।
ইয়াত মই ৱালখনত গণেশৰ ফটো এখন আঁৰি থৈছোঁ। এইডাল খুব ভাল লাগে, ফুলবোৰ ফুলি আছে। আৰু ইয়াত মোৰ এখন ৰাউণ্ড টেবুল আছিলে, তাতে মই যিহেতু অসমীয়া মানুহ, আমাৰ ঘৰত প্ৰত্যেকৰে গামোচা পোৱা যায়, আৰু তাকে মই এখন গামোচা লৈ এনেকুৱা এখন টেবুল ক্লথ বনাইছোঁ। আপোনালোকেও বনাবচোন, সঁচাকৈ ভাল লাগিব। আৰু ইয়াত মই চকী দুখন থৈছোঁ, যিহেতু সন্ধিয়া বহি খুব ভাল লাগে। আপোনালোকেও নিজৰ নিজৰ আইডিয়াৰ দ্বাৰা সজাব পাৰিব, সঁচাকৈ খুব ভাল লাগিব। যিহেতু আজিকালি পৰিস্থিতি সকলোৱে জানেই, কৰোনাৰ মহামাৰীৰ ফলত মানুহে ইঘৰে সিঘৰৰ কাৰো ঘৰত যাব নোৱাৰা হৈছে, ঘৰতে সকলো আবদ্ধ। সেয়েহে এনেকুৱা পৰিৱেশ এটা গঢ়ি তুলিব, সঁচাকৈ থাকি ভাল লাগিব নিশ্চয়। কৰি চাবচোন। এনেকুৱা মই মানি প্লাণ্ট কিছুমান হেঙিং কৰি দিছোঁ। আৰু এইখন মই ৰেকত কিছুমান সৰু সৰু টাবত এনেকৈ ৰুইছোঁ। কেতিয়াবা ডালবোৰ যিহেতু ভাঙি যায়, সেই ডালবোৰ মই পেলাই নিদি এনেকুৱা সৰু সৰু টাবকেইটাত আকৌ লগাই থওঁ। আপোনালোকেও এনেকুৱা লগাই থৈ দিবচোন, ভাল লাগিব, মনটো ভাল লাগিব। আৰু এই গ্ৰিলটোত মই এনেকৈ হেঙিং কৰিছোঁ প্লাণ্ট। আৰু ইয়াত এটা মোৰ লাইট আছে, সন্ধিয়া খুব ভাল লাগে। লাইটটো যেতিয়া মই জ্বলাওঁ, বহিয়ে খুব ভাল লাগে। এইখিনি মই এনেদৰে থৈছোঁ। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাইছে, আৰু মোক যাতে উৎসাহিত কৰে তাৰ বাবে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু।